আলোচনা কৰিবলৈ গৈ আছো এৰিয়াৰ ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন, কিছুমান ষ্টেটিক জিকে ৰিলেটেড, আছাম ৰিলেটেড কুৱেশ্যন। গতিকে ভিডিঅ' সম্পূৰ্ণ চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক এতিয়া আমি ভিডিঅ' প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। তো প্ৰথম প্ৰশ্ন এনেকুৱা আছে, চাওক আপোনালোকে দেখিবলৈ পাইছে। অ'কে, তো মই প্ৰথমতে আমাৰ ইংক আৰু আমাৰ হেৰিটো বনাই লওঁ। প্ৰথমতে ৱেইট, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব, কাৰণ এই ভিডিঅ' চোৱাৰ পিছত আপোনাৰ মানে গোটেইখিনি ক্লিয়াৰ হৈ যাব আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন বা কমন কুৱেশ্যনো কৰিব পাৰে। তো ভিডিঅ' সম্পূৰ্ণ চাব। তো বলক আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন। প্ৰথম মানে 2 নম্বৰৰ পৰা আছে। প্ৰথম প্ৰশ্নটো আমাৰ টাইপিং মিছ হৈ গ'ল, তো প্ৰথম প্ৰশ্ন এয়া বুলি ধৰি লৈছোঁ। অ'কে, তো চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আছিল? অপশ্যন আছে উৰণি, তুমি, প্ৰতিমা আৰু কদমকলি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, প্ৰতিমা। ইয়াৰ পিছত নেক্সট প্ৰশ্ন ধৰণৰ আছে, চাওক বিজুলী কাকত সম্পাদক কোন আছিল? বিজুলী কাকতৰ সম্পাদক কোন আছিল? অম্বিকাগিৰি ৰায়চৌধুৰী, সত্যনাথ বৰা, পদ্মনাথ গোহাঁই বৰুৱা, তাৰপিছত গুণাভিৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। কি বুলি কৈছে? বিজুলী। অ'কে, ইম্পৰ্টেণ্ট কুৱেশ্যন বিজুলী, বিজুলী ঢেৰেকণি। অ'কে, তো নেক্সট আছে, নেক্সট প্ৰশ্ন। অ'কে, ফোন এটা আহিছে, অকণমান ৰখাই দিছোঁ। অ'কে, তো কল এটা আহিছিলে, কলটো মই পিক আপ কৰিলোঁ। অ'কে, তো নেক্সট প্ৰশ্ন আছে, লক্ষীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি আছিল? অপশ্যন এ দীননাথ বেজবৰুৱা, মাধৱ চন্দ্ৰ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা, নাৰায়ণ বেজবৰুৱা। শুদ্ধ উত্তৰটো হ'ব দীননাথ বেজবৰুৱা। তাৰপিছত নেক্সট প্ৰশ্ন আছে, চাওক লক্ষীনাথ বেজবৰুৱাৰ লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি আছিল? পদুম কুঁৱৰী, মিৰি জীয়ৰী, দন্দুৱাদু, লাহৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পদুম কুঁৱৰী। অপশ্যন ইম্পৰ্টেণ্ট দেই, এইবিলাক আহিব পাৰে। ইয়াৰ পিছত আছে লক্ষীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? লক্ষীনাথ বেজবৰুৱা চাব দেই, গুৱাহাটী অধিৱেশনত সভাপতিত্ব কৰিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক, একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে যদি এইবিলাক বহীত লিখি গৈ থাকে, আপোনাৰ নিশ্চয় হেল্প হ'ব আৰু ইয়াৰ পৰা কমন কৰিব পাৰে। তো ইয়াৰ পিছত আছে নেক্সট প্ৰশ্ন, ভৱেন্দ্ৰনাথ শইকীয়াই লিখা উপন্যাসখনৰ নাম কি আছিল? মৃত্যুঞ্জয়, গংগা চিলনীৰ পাখি, অন্তৰীপ আৰু জীৱনৰ বাটত। অ'কে, ইয়াৰ শুদ্ধটো হ'ব অন্তৰীপ। ভৱেন্দ্ৰনাথ শইকীয়াৰ লিখা উপন্যাসৰ নাম হ'ল অন্তৰীপ। ইয়াৰ পিছত নেক্সট আছে, চাওক ভৱেন্দ্ৰনাথ শইকীয়া কিমানখন উপন্যাস ৰচনা কৰিছিল? 3খন। ইম্পৰ্টেণ্ট কুৱেশ্যন, 3খন উপন্যাস ৰচনা কৰিছিল। কোনে? ভৱেন্দ্ৰনাথ শইকীয়াই। আহিব পাৰে। নেক্সট প্ৰশ্ন আছে, চাওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? ইম্পৰ্টেণ্ট, একেবাৰে ইম্পৰ্টেণ্ট, কমন হ'ব পাৰে ইয়াত। অসমৰ মৌচাক বুলি কাক কোৱা হয়? তো ইয়াৰ কীৰ্তন ঘোষা বা কীৰ্তনক অসমৰ মৌচাক বুলি কোৱা হয়। এনেকে আহিব পাৰে, অসমৰ মৌচাক গ্ৰন্থখন কোনে লিখিছিল? তো ইয়াৰ শুদ্ধটো হ'ব শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ পিছত নেক্সট আছে, চাওক 9 নম্বৰ কুৱেশ্যন বা 10 নম্বৰ কুৱেশ্যন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত কোনে নোবেল নাম্বাৰ আখ্যা দিয়ে? ইম্পৰ্টেণ্ট কুৱেশ্যন, একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন। নোবেল নাম্বাৰ বুলি কোনে দিছিল? ডক্টৰ বাণীকান্ত কাকতি। ডক্টৰ বাণীকান্ত কাকতিয়ে নোবেল নাম্বাৰ বুলি আখ্যান দিছিল। তাৰপিছত নেক্সট আছে, চাওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা মুঠ নাটকৰ সংখ্যা কিমান? 6খন। কি কি আছিল? কমেণ্ট কৰি জনাব। কি কি নাটক আছিল? কোনে লিখিছিল? শংকৰদেৱৰ অ'কে, তো নাটক কি কি আছিল? কমেণ্ট কৰি জনাব। আশা কৰোঁ কমেণ্ট কৰি নিশ্চয় জনাব আপোনালোকে। তো নেক্সট প্ৰশ্ন, শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কোনে মণিকাঞ্চন সংযোগ, চাওক মণিকাঞ্চন সংযোগ কোনে আখ্যা দিছিল? তো ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছিল। ইয়াৰ শুদ্ধটো হ'ল লক্ষীনাথ বেজবৰুৱা। লক্ষীনাথ বেজবৰুৱাই কৈছিল মণিকাঞ্চন সংযোগ বুলি। ইয়াৰ পিছত নেক্সট আছে, চাওক মহাপুৰুষ মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি? নামঘোষা। ইজি কুৱেশ্যন। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয়খন কবিতা পুথিখনৰ নাম কি আছিল? বিন বৰাগী। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথমখনৰ নাম কি আছিল? আপোনালোকে ক'বচোন। প্ৰথমখনৰ নাম কি? আপোনালোকে কমেণ্ট কৰি জনাব। অ'কে, তো নেক্সট প্ৰশ্ন চাওক লক্ষীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুথিখনৰ নাম কি আছিল? লক্ষীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুথিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কদমকলি। নেক্সট, পদ্মনাথ গোহাঁই বৰুৱা ৰচনা কৰা
অন্তিম নাটকখনৰ নাম কি আছিল? অন্তিম নাটক বাণ ৰজা লগ কোনে? পদ্মনাথ গোহাঁই বৰুৱা। বাণ ৰজা ইম্পৰ্টেণ্ট কুৱেশ্যন। বাণ ৰজা কোনে লিখিছিল? পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত হেম বৰুৱা সভাপতিত্ব কৰিছিল? কোনে? হেম বৰুৱা। হেম বৰুৱা কোন আছিল জনাবচোন? হেম বৰুৱাই কিমান সভাপতিত্ব কৰিছিল বুলি কৈছে? তো ধুবুৰী অধিৱেশনত সভাপতিত্ব কৰিছিল। নেক্সট আছে চাওক, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সম্পাদনা কৰা শিশু আলোচনীৰ নাম কি আছিল? সঁফুৰা। আহিব পাৰে। ভৱেন্দ্ৰনাথ শইকীয়া প্ৰথমে কোনখন আলোচনীত গল্প জীৱনৰ পাতনি মেলে? মানে ফাৰ্ষ্ট গল্প কোনটো আছিল? উদয়। নেক্সট আছে চাওক, নেক্সট আৰু আজিৰ অন্তিম কুৱেশ্যনটো হ'ল ভৱেন্দ্ৰনাথ শইকীয়া ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা চলচ্চিত্ৰখনৰ নাম কি আছিল? শুদ্ধটোতো সন্ধ্যা ৰাগ। ইয়াৰ পিছত আমাৰ আজি এয়া হ'ল লাষ্ট কুৱেশ্যন আছিল। তো নেক্সট আমি ভিডিঅ' সোনকালে লৈ আহিছোঁ। ইয়াৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আগলৈ আমি নতুন মেথছৰ কুৱেশ্যন লৈ আহিছোঁ। তো আজিলৈ এইখিনি আছিল এডিআৰিৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব।